সদৌ অসম ভিত্তিত প্ৰাইজমানি মুকলি মেগা মাৰাথন দৌৰ প্ৰতিযোগিতাৰে উজলি উঠিল তিতাবৰ ক্ৰীড়াক্ষেত্ৰ। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত আৰু সংঘৰ তিতাবৰ জিলা শাখাৰ ব্যৱস্থাপনাত 7 ডিচেম্বৰত তিতাবৰ সমজিলাৰ বৰহোলা চাৰিআলিৰ পৰা তিতাবৰ নগৰলৈ 21 কিলোমিটাৰ দূৰত্বৰ পথ পুৰুষ মহিলা উভয় শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ পুৱা 5 বজাত ফ্লেগ অফ কৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত আৰু সংঘৰ তিতাবৰ জিলা শাখাৰ ব্যৱস্থাপনা সহ আতিথ্যৰ লগতে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত তিতাবৰ সমজিলাৰ বৰহোলা চাৰিআলিৰ পৰা তিতাবৰ নগৰস্থিত সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰৰ সমীপলৈ 21 কিলোমিটাৰ দূৰত্বৰ পথ দেওবাৰে পুৱা 5 বজাত অনুষ্ঠিত হোৱা সদৌ অসম প্ৰাইজমানি মুকলি মেগা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ পুৰুষ মহিলা উভয় শাখাত অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আমাৰ যি 21 কিলোমিটাৰ মাৰাথন কেন্দ্ৰীয় বাহিনীৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় বাহিনীৰ উদ্যোগত আৰু তিতাবৰ জিলা শাখাৰ সহযোগত তিতাবৰত অনুষ্ঠিত হৈছে। বৰহোলাৰ পৰা আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখাৰ বাকৰিলৈকে ইতিমধ্যে আমাৰ পুৰুষৰ প্ৰায়খিনি আমাৰ সম্পূৰ্ণ হ'ল আৰু মহিলাৰ প্ৰথমগৰাকী এথলিট আহি পাইছেহি এইমাত্ৰ। আমি সকলোৱে এক উৎসৱমুখৰ পৰিৱেশত যোৱা কালিৰ পৰা আজিৰ এই মুহূৰ্তলৈকে অতিবাহিত কৰিছোঁ। সঁচাকৈ এক অভিনৱ পদক্ষেপ আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী। আৰু আমি সকলোৱে জানো যে আমাৰ ক্ৰীড়া হৈছে আমাৰ একতাৰ এক মাধ্যম আৰু এই একতাৰ জৰিয়তে সমগ্ৰ পৃথিৱীখনক এক কৰিব পাৰে আমাৰ এই ক্ৰীড়াই। গতিকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় বাহিনীৰ এই ক্ৰীড়াৰ যিটো তেখেতসকলে পদক্ষেপ লৈ আহিছে, আজি এবাৰ কেন্দ্ৰীয় কমিটিক মই ধন্যবাদ জনাইছো যে আমাৰ তিতাবৰক এই সৌভাগ্য আমাক তেখেতসকলে আমি পাবলৈ তেখেতসকলৰ সহযোগিতা আগবঢ়ালে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই পদক্ষেপক আমি সকলোৱে আঁকোৱালি লৈছো আৰু ভৱিষ্যতে এই ক্ৰীড়াৰ যি আমাৰ পদক্ষেপ তেওঁলোকে আগবঢ়াই আহিছে এইটো এনেকৈ অব্যাহত থাকক এই প্ৰাৰ্থনা। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী আৰু তিতাবৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই পুৰুষ মহিলা উভয় শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত পুৰুষৰ শাখাত ব্ৰজেন টায়ে 1 ঘণ্টা 2 মিনিট 14 ছেকেণ্ডৰ ভিতৰত নিৰ্দিষ্ট পথ অতিক্ৰম কৰি প্ৰথম স্থান অধিকাৰ কৰে। আনহাতে 17 ছেকেণ্ডৰ ব্যৱধানত গোলাঘাটৰ টিকেশ্বৰ কুৰ্মীয়ে দ্বিতীয় আৰু 19 ছেকেণ্ডৰ ব্যৱধানত কাৰ্বি আংলঙৰ চন ইংটিয়ে তৃতীয় স্থান অধিকাৰ কৰে। আনহাতে মহিলাৰ শাখাত ধেমাজিৰ ৰেখামণি শইকীয়াই প্ৰথম, চৰাইদেউৰ ৰূপালী মুণ্ডাই দ্বিতীয় আৰু মাজুলীৰ পুলি দলাই তৃতীয় স্থান অধিকাৰ কৰে। আনহাতে মুঠ 389 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ একেদিনাই দিনৰ 9 বজাৰ পৰা তিতাবৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া জ্ঞানোদয় বহুমুখী প্ৰকল্পত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ পদাধিকাৰ চন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত আৰু যুটীয়া সম্পাদক দেৱাঞ্জন বৰাই উদ্বোধন কৰা বঁটা বিতৰণী সভাত আদৰণি ভাষণ প্ৰদান কৰে তিতাবৰ বিধানসভা সমষ্টিৰ সৰ্বজন পৰিচিত বিশিষ্ট সমাজকৰ্মী তথা সদৌ অসম প্ৰাইজমানি মুকলি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি কুমুদ চন্দ্ৰ কছাৰীয়ে। সংঘৰ মুখ্য উপদেষ্টা ৰজনীকান্ত দত্তই মুখ্য অতিথিৰ ভাষণ আগবঢ়োৱাৰ সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই। আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপে তিতাবৰ বিধানসভা সমষ্টিবাসীৰ সৰ্বজনপ্ৰিয় বিশিষ্ট সমাজকৰ্মী ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীৰ বলিষ্ঠ নেতৃত্ব আৰু পৰিষদৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত প্ৰতিযোগিতাৰ শেষত সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰাই আঁত ধৰাৰ লগতে সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈ, ডক্টৰ বুদ্ধিন্দ্ৰনাথ শইকীয়া, তলিক্যদেৱ শইকীয়া, বিজু কুমাৰ হাজৰিকা, ৰমণী তাঁতী, প্ৰাণ কুৰ্মী, খগেন ফুকন, তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈ, সম্পাদক প্ৰাচুৰ্যপ্ৰতিম বৰা, প্ৰাক্তন সম্পাদক প্ৰদীপ কুৰ্মী, শিশু আৰু আই মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী প্ৰগতি শইকীয়া নেওগ, সম্পাদক অভিজিতা বৰদলৈ, চম্পা বৰা, ৰুণিমা দত্ত গোহাঁই, ফুলমণি শইকীয়া আদিয়ে অংশগ্ৰহণ কৰা সভাত প্ৰথম স্থান অধিকাৰ কৰা প্ৰতিযোগীক 15,000 টকা, দ্বিতীয় স্থান অধিকাৰ কৰা প্ৰতিযোগীক 12,000 টকা আৰু তৃতীয় স্থান অধিকাৰ কৰা প্ৰতিযোগীক 9,000 টকা ধনৰাশি মানপত্ৰসহ ট্ৰফিৰে পুৰস্কৃত কৰাৰ উপৰিও
চতুৰ্থৰ পৰা দশম স্থান লাভ কৰা দুয়োটা শাখাৰ প্ৰতিযোগীক নগদ ধনৰাশিসহ মানপত্ৰৰ উপৰিও প্ৰতিগৰাকী প্ৰতিযোগীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী এটা লব্ধপ্ৰতিষ্ঠ ভৱিষ্যত দেশ আৰু জাতিৰ শুভকামনাকামী অনুষ্ঠান। সেৱা প্ৰকৃততে সেৱাৰ কাৰণে, ছাৰ্ভিচ ইজ ফৰ ছাৰ্ভিচ অনলি। আৰু এই সেৱা প্ৰকৃত অৰ্থত মানৱৰ প্ৰতি লক্ষ্য হ'ব লাগিব। মানৱ সেৱা যেতিয়ালৈকে নহয় তেতিয়ালৈকে সেৱাটো আচলতে অকৃত্ৰিমভাৱে আমি আগবঢ়া নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল লক্ষ্যটোৱে হ'ল মানুহৰ উত্তৰণ ঘটোৱা, সঁচাৰ্থত মানুহ কৰা। মানুহ আচলতে ব্ৰহ্মাৰ জ্যেষ্ঠ পুত্ৰ, শ্ৰেষ্ঠ পুত্ৰ। মানুহৰ বিবেক আছে, বিবেক বুদ্ধিযুক্ত মানুহেও অবিবেচনাৰ কামবোৰ কৰি থকাৰ কাৰণে দেশত অনৈতিক কৰ্ম বাঢ়ি গৈছে সদায়। সেই অনৈতিক কৰ্ম কেনেকৈ ৰোধ কৰিব পৰা যায়? সঁচা অৰ্থত মানুহক মানৱীয় প্ৰমূল্যৰ সৈতে সন্নিবিদ্ধ কৰি নিজক সুন্দৰ কৰি তুলি জাতীয় জীৱনটো সুস্থ পুষ্ট কৰি তুলিব পাৰে। ইয়াৰ অৰ্থতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আচলতে জন্ম। এই ৯৬ বছৰীয়া এটা অনুষ্ঠান, যিটো অনুষ্ঠানে কেৱল মাত্ৰ ৪-৫টা বছৰ পাছতে শতবৰ্ষ উদযাপন কৰিব। তাৰ ইতিমধ্যে আমাৰ সেৱা বাহিনী ৯৫ চনত প্ৰতিষ্ঠা হোৱা এটা অনুষ্ঠান। সেই অনুষ্ঠানটো এতিয়া ৩০-৩২ বছৰমান হ'ল চাগে। গতিকে এই অনুষ্ঠানটো ইতিমধ্যে ক্ৰমগতিত আগবাঢ়ি গৈ আছে। ডেকাসকল, সেৱকসকল আচলতে সেৱাধন্য হ'ব লাগিব। কাৰণ জাতীয় জীৱন যদি পুষ্ট কৰিব লাগে, আমাৰ মানসিক জগতখনক যদি উত্তৰণ ঘটাব লাগে, তেতিয়াহে এটা জাতি সঁচা অৰ্থত সুস্থ হ'ব। তেতিয়াহে এটা জাতি পুষ্ট হৈ উঠিব। আছে, বহু অনুষ্ঠান আছে। সেই অনুষ্ঠানবোৰৰ পৰা উপকাৰো ধেৰ পাইছে, মানুহে নপকাৰ থকা নাই। কিন্তু সঁচা অৰ্থত মানৱীয় প্ৰেম, মানৱীয় দান এইবোৰ আছে ক'ত? তাতহে আছে যেতিয়া একাকাৰ হৈ যাব পাৰিব। মানুহৰ গৰিমাটো, মানৱীয় প্ৰমূল্যৰ প্ৰেমটো আচলতে একাকাৰ হৈ যাব লাগিব। মোক যেনেকৈ ভাল পাওঁ, ঠিক তেনেকৈ অন্যজনক, প্ৰতিবেশীসকলক, মোৰ সন্মুখত থকাসকলক, মোৰ কাষত থকা কাষৰীয়াসকলক ভাল পাবলৈ শিকিব লাগিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিক্ষা সেইটোৱে। এতিয়া ৩ বছৰ হৈছে, এইটো তৃতীয় দিৱস। এয়া মেগা মাৰাথন দৌৰ যিটো আছে, ২১ কিলোমিটাৰ দৌৰটো আচলতে দৌৰে। ইমান দৌৰ মাৰিবৰ কাৰণে আগতীয়াকৈ আমি পুষ্ট হৈ লাগিব নহয়। খাব পাৰিব লাগিব ভালকে, শুব পাৰিব লাগিব ভালকে, ভাবিব পাৰিব লাগিব ভালকে। সমস্ত ভাৱনাবোৰ যেতিয়ালৈকে ভাল নহয়, তেতিয়ালৈকে আমাৰ কাৰ্যক্ষেত্ৰত আমি আচলতে আগবাঢ়ি যাব নোৱাৰোঁ। আমাৰ কাৰ্যক্ষেত্ৰটো সন্মুখত যদি এটা লক্ষ্য ঠিক কৰি নলয়, যদি শ্ৰীমন্ত শংকৰদেৱৰ লক্ষ্যটো কেনেকুৱা, গতিকে সেই লক্ষ্যটো হ'ল আমি যাব লাগিব। গোটেইটোতে আচলতে লক্ষ্য আছে, মানুহে দেৱ, মানুহে পৰাৎপৰ। গতিকে এইটোত আচলতে কেন্দ্ৰীভূত হৈ আছে। গতিকে কাৰোবাক বেছি চহকী, কাৰোবাক দুখীয়া, কাৰোবাক কণা, কাৰোবাক সুন্দৰ স্বভাৱ, এইটো দেখি আছে এতিয়া মানুহৰ ভিতৰত সেইটো হৈ আছে। কিন্তু এইটো কেনেকৈ আমাৰ নিৰঞ্জনৰ ওচৰলৈ লৈ যাব পৰা যায়, ভগৱন্তৰ মুখী কেনেকৈ কৰিব পৰা যায়, এইটো আটাইতকৈ ডাঙৰ বস্তু। গতিকে সেৱা বাহিনীৰ সেৱকসকলক সঁচা অৰ্থত উদ্বুদ্ধ কৰিবৰ কাৰণে কৰা এটা অনুষ্ঠান। এই অনুষ্ঠানটো ইতিমধ্যে সময়ে সময়ে ভিন্ন উপায়ত আগবঢ়াই যোৱা হৈছে। ইতিমধ্যে যিখিনি কৰা আছে, কৰ্মক্ষেত্ৰতো কেনেকৈ তেওঁলোকক উত্থান কৰিব পৰা যায়। কাম নকৰিলে চিন্তাটো আমি কৰিম, চিন্তাৰ লগত আমাৰ কৰ্ম সংস্কৃতি যিটো, সেইটো একাকাৰ হ'ব লাগিব। তেতিয়াহে আচলতে হ'ব। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াখন মসৃণ কৰি তুলিবৰ কাৰণে সেৱা বাহিনীৰ সেৱকসকলক এই ডেকা শক্তিটোক আচলতে জাগ্ৰত কৰিবৰ কাৰণে দৰকাৰ হৈছে। ইতিমধ্যে আপোনালোকে আজি দেখিছে, তৃতীয় বৰ্ষ এইটো মেগা মাৰাথন দৌৰৰ ২৮২ জন ইয়াত প্ৰতিযোগী আহিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ যি উদ্যোগ আৰু আমাৰ তিতাবৰ জিলাৰ শাখাৰ সহযোগত যি আজি মেগা মাৰাথন প্ৰতিযোগিতা আৰম্ভ হ'ল, ইতিমধ্যে আমি শেষ পৰ্যায়ত উপনীত হৈছোঁহি। ইতিমধ্যে ৩০০ৰো অধিক প্ৰতিযোগীৰে আমাৰ এই মেগা মাৰাথনত অংশগ্ৰহণ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে সংঘই যি খেলৰ ক্ষেত্ৰত যি উদ্যোগ লোৱাৰ যি
এই অনুষ্ঠানটো আয়োজন কৰিলে তাৰ বাবে সঁচাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অসম কৃতজ্ঞতাৰ পাত্ৰ। যুৱক যুৱতী আৰু উঠি অহা প্ৰজন্মৰ মাজত খেলক মানে এটা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যি ব্যৱস্থা কৰিছে অসম শ্ৰীমন্ত শংকৰদেৱ সংঘই কৃষ্টি সংস্কৃতিৰ লগতে অসমৰ এই ক্ৰীড়া ক্ষেত্ৰতো যি উদগনি ব্যৱস্থা কৰিলে তাৰ বাবে অসম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদায় শ্ৰদ্ধাৰ পাত্ৰ হ'ব আৰু কৃতজ্ঞতাৰ পাত্ৰ হ'ব। ইতিমধ্যে আমাৰ এই প্ৰতিযোগিতা শেষ হৈছে। আমি বৰহোলাৰ আৰম্ভ কৰি তিতাবৰত আমি শেষ কৰিছোঁ। 21 কিলোমিটাৰ পথ এই আমাৰ প্ৰতিযোগিতাসকলে অতিক্ৰম কৰিলে আৰু সকলোৱে সুস্থ আৰু সবলভাৱে এই প্ৰতিযোগিতা সমাপ্ত কৰিছে। গতিকে আমি যিসকল প্ৰতিযোগিতাই অংশগ্ৰহণ কৰিলে প্ৰতিযোগীয়ে সেইসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘই যি এই প্ৰচেষ্টা হাতত লৈছে দীৰ্ঘদিন এই প্ৰচেষ্টা হাতত লওক আৰু উঠি অহা প্ৰজন্মক তেখেতসকলে উৎসাহ যোগাই যাওক। ধন্যবাদ। ভাৰতৰ সুবৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই অকল ধৰ্ম সাহিত্য সংস্কৃতিৰ মাজতে সীমাবদ্ধ নাথাকি আমাৰ অসমীয়া জাতীয় জীৱনত সকলোৰে যুৱক যুৱতী আৰু আই মাতৃ শিশুসকল জ্যেষ্ঠসকল সমস্তৰে কল্যাণৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। তাৰ ভিতৰত এটা বিশেষ আঁচনি হ'ল আমাৰ সেৱা বাহিনী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো মানস পুত্ৰ বুলি কোৱা হয়, সেৱা বাহিনীয়ে বিভিন্ন আঁচনি লৈছে। খেলা ধূলা আদিৰ ক্ষেত্ৰতো আমাৰ যুৱ চামক যাতে আগবাঢ়ি লৈ যাব পাৰে তাৰ চেষ্টা কৰিছে। আৰু সেই উদ্দেশ্যে এই মেগা মেৰাথন দৌৰ যিটো প্ৰতিযোগিতা, এই প্ৰতিযোগিতাটো বছৰে বছৰে আৰম্ভ কৰি আহিছে আৰু এই বছৰ এই তিতাবৰ জিলা শাখাৰ আতিথ্যত ইয়াতে অনুষ্ঠিত হৈছে। ইতিমধ্যে আজি প্ৰায় 300মান প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে। এইটো এটা বৰ শুভ লক্ষণ। অসমৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ স্থানীয় তিতাবৰৰ যিসকল লোকসকল আছে সকলোৱে আহি ইয়াত আমাৰ এই উৎসাহ উদযাপন যোগাইছে। এই ক্ষেত্ৰত আমি যথেষ্ট আনন্দিত হৈছোঁ। বিশেষকৈ তিতাবৰ জিলা শাখাৰ বাপ বালক সমস্ত আই মাতৃসকল সেৱক সেৱিকাসকলে যি প্ৰচেষ্টা হাতত লৈ এই কাৰ্যসূচী ৰূপায়ণ কৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীক সহযোগ আগবঢ়ায় তাৰ কাৰণে তিতাবৰ জিলা শাখাৰ সমস্ত বিষয়ববীয়া আদি কৰি বাপ বালক আই মাতৃৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ। আৰু লগতে আজি যিসকল প্ৰতিযোগিতাই আহি ইয়াত অংশগ্ৰহণ কৰি অনুষ্ঠানটো সফলতা আনিলে সেইকাৰণে সমস্ত প্ৰতিযোগীলৈ আমি শুভেচ্ছা জনাইছোঁ। তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু যিসকল প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিশ্চয় কৃতকাৰ্যতা লাভ কৰি পেলাই ইয়াত মানে পুৰস্কাৰ লাভ কৰিবৰ কাৰণে সমৰ্থ হ'ব তেওঁলোককো আমি শুভেচ্ছা জনাইছোঁ। ভগৱন্তই তেখেতসকলক কৃপা কৰক। সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আমাৰ যাতে মেগা মাৰাথন দৌৰ প্ৰতিযোগিতাটো সদায় সফল হৈ থাকে, প্ৰতি বছৰ আমি পাতিব পাৰোঁ তাৰ প্ৰতি আমি সকলোৰে শুভেচ্ছা আমি কামনা কৰি সকলোকে সেৱা জনাই সকলোকে আজি অনুষ্ঠানত সহযোগ কৰা সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰি আমাৰ সেৱা যাচিলোঁ। কৃষ্ণ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।